ভুল সত্যৰ সন্ধানত। ৰচনা জিতু এম তালুকদাৰ। প্ৰতি ভুলবোৰে আমাক খেদি ফুৰে নেকি? নে আমি সত্যক খেদি ফুৰোঁ? ভুল আৰু সত্যৰ মাজত আমি যেন একোজন যুগান্তৰৰ প্ৰহৰী। নেতিবাচক চিন্তা সমাজৰ ইতিবাচক প্ৰচাৰ, নানা অজুহাত নিজক ঢাকি ৰখাৰ অপচেষ্টা, দীৰ্ঘ প্ৰতীক্ষা নিৰ্ভেজাল জাতিষ্কাৰ, অস্তিত্বহীন বহুল সন্ধান, সত্যক খেদি খেদি অনিচ্ছা সত্ত্বেও নতুন ভুল কৰি যাওঁ। সুলভ প্ৰচেষ্টাৰে মচি মোহাৰি আলোড়ন সৃষ্টি অশান্ত মস্তিষ্কৰ। ভুল আমি কৰি যাওঁ, সত্য আমাৰ নেপথ্যত। সত্যবোৰে আমাক টুকুৰিয়াই থাকে, বিচাৰিহে নাপাওঁ। ছায়া হৈ ৰৈ যায় ভুল সত্যৰ প্ৰতিলিপি। জন্ম সত্য, মৃত্যু সত্য। মিছা মাথো মানসিক সম্পৰ্ক, আকাংক্ষিত চেতনা অদৃশ্য শক্তি, নিচাসক্ত পৃথিৱী, নিৰ্লোভ ব্যয়বহুল গোহাৰি। নিৰ্ভুল জ্ঞানী প্ৰণেতা, অজ্ঞানীৰ প্ৰণতি, ভুলৰ পৰিসমাপ্তি। দিন ৰাতি ৰ'দ-ছ প্ৰকৃতিত চিৰস্থায়ী। এই ধৰণী সত্যৰ ৰত্নপুৰী। থাকি যায় ভুল সত্যৰ গৰিয়সী।